ককা আজু ককাসকলৰ পৰাই চলি আহিছে। আচলতে কি হৈছে, আমাৰ এই বোকা ধেমালি খেলাৰ লগত আমাৰ খেতি বাতিৰ ওতপ্ৰোত সম্পৰ্ক আছে খেতিয়কসকলৰ, যিহেতু আমি গাঁৱৰ পৰিৱেশত থকা মানুহ আৰু আমাৰ মাজুলীৰ পৰাই এই পৰিৱেশটো চলি আহিছে। আৰু ইয়াৰ এই খেলাৰ লগে লগে আমাৰ শৰীৰৰ যথেষ্টখিনি উপকাৰ হয়। স্কিনৰ যিবিলাক প্ৰব্লেম থাকে বা ছালৰ যিবিলাক ৰোগ থাকে এইবিলাকৰ যথেষ্টখিনি উপকাৰ হয়। আৰু ইয়াৰ লগে লগে ইয়াৰ পাছতে আমাৰ খেতিয়কসকলে যাব, গতিকে সেইকাৰণে আমাৰ বহাগৰ মাহতে আমাৰ নতুন বছৰৰ লগে লগে আমাৰ বোকা ধেমালি এই পৰম্পৰাটো ৰক্ষা কৰা হয়। ইজনে সিজনকে ভাতৃত্ববোধে আৰু মৰম এনাজৰীৰে বান্ধি ৰখাৰ সুন্দৰ মুহূৰ্ত এইটো বোকা ধেমালি খেলটো। হয়, পুৰণা পৰম্পৰাগত আমাৰ কুমাৰসকলৰ অত্যন্ত বহুত পুৰণাৰ পৰা এই পৰিৱেশটো চলি আহিছে। আমাৰ মাজুলীতো এই পৰম্পৰা চলি আছে। আমাৰ ইয়াত বৰ্তমান এতিয়া 50 বছৰ হৈছে। 50 বছৰ যিহেতু আমাৰ অতিক্ৰম কৰিছে মাজুলীৰ পৰা এলে অহা, গতিকে ইয়াতে এই পৰম্পৰাটো 50 বছৰ চলি আছে। হয়, বিজ্ঞানসন্মত বহুতো কথা আছে, যিহেতু আমি খেতিয়কসকলে বোকাৰ লগতে ওতপ্ৰোত জড়িত হৈ থাকে। গতিকে খেতিয়কসকলে বোকাৰ লগত বোকাৰ পৰা যিটো উপাদান পোৱা হয়, সেই উপাদানটো আমাৰ ছালৰ কাৰণে অত্যন্ত খুব উপকাৰী আৰু ছালৰ বেমাৰৰ পৰা ৰক্ষা পায়। আৰু আগন্তুক যি বসন্ত ৰোগ বা এনেকুৱা ৰোগবিলাক থাকে, সেইকাৰণে এই বোকা ধেমালি খেলাৰ লগে লগে বোকাৰ যিটো উপাদান, সেই উপাদানটো আমাৰ ছালৰ বহুতো প্ৰতিৰোধক ব্যৱস্থা গ্ৰহণ কৰে।